মাননীয় অমৃতপ্ৰভা দেৱী আপুনি চিফ অট'নমাছ কাউন্সিলৰ দেউৰী সম্প্ৰদায়ৰ আপুনি চিফ হিচাপে 2005 পৰা জড়িত হৈ আছে এতিয়া কওকচোন আপোনাৰ অভিজ্ঞতা জীৱনৰ কি মানে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে বা আপুনি এই কাউন্সিলত জড়িত হোৱাৰ পিছত কৈ যাওকচোন হেয়া 2005 অক্টোবৰ মাহৰ 24 তাৰিখে আমি অপটেকিং ল'লোঁ লোৱাৰ পাছৰ পৰাই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত এই দুমাহতে মানে তেওঁলোকে টাৰ্গেট কৰিলে আৰু মোক মাৰিব নোৱাৰিলেও মোক যেতিয়া এস্কৰ্ট পাইলট দিলে তাৰপিছতে মোক মাৰিব নোৱাৰি মোৰ মানুহজনকে তেওঁলোকে কিডনেপ কৰি মাৰ্ডাৰ কৰিলে যিখিনি মোৰ ৰিপৰ্টটোৰ কাৰণে হেৰি লাগি আছিলে আৰু এই কাউন্সিলৰ কাৰণে আমাৰ এই লগত সতীৰ্থ দুজন আছে মুনমুন দেউৰী আৰু নৰেন দেউৰী তেওঁলোকো মোৰ এক্সিকিউটিভ মেম্বাৰ আছিলে তেতিয়াৰ পৰা মই 2.5 বছৰমান চলাবলৈ পালোঁ তাৰপিছতে সেইটো মাৰ্ডাৰ গ্ৰুপে কাউন্সিলখন চেঞ্জ চৰকাৰখন চেঞ্জ হোৱাৰ পাছত তেওঁলোকক মানে মন্ত্ৰী সলনি হৈ যোৱাৰ পাছত কমিলা ৰাণী ব্ৰহ্ম আহিছিলে তেতিয়াৰ পৰাই তাৰমানে তেওঁলোকৰ কিবাকিবি বুজাবুজি কৰি কাউন্সিলটো ভংগ কৰি দিয়াৰ পাছত এই পীতাম্বৰ দেউৰী চিফ হ'ল পীতাম্বৰ দেউৰীও 2 বছৰমানহে কৰিবলৈ পালে তাৰপিছত আমি অহৰহ এই মুনমুন দেউৰী আছেই আমি ধৰ্ণা চৰ্ণা দি কিবাকিবি কৰি আমি মানে সংগ্ৰাম কৰি কোৰ্ট কেছ কৰি কিবাকিবি কৰি লাষ্টত তাৰমানে চৰকাৰে বাধ্য হৈ ইলেকশ্যন পাতিবলৈ দিলে তাৰপিছত সেই ইলেকশ্যনত মই তেতিয়াৰ পৰা 2010ৰ পৰাই মই কণ্টিনিউ এতিয়ালৈকে আছোঁ যিমানবাৰ ইলেকশ্যন আহে শত্ৰুপক্ষ হাৰিয়ে গ'ল আপুনি জিকিয়ে থাকিলে মই জিকি আছোঁ সেইকাৰণে মানে কয় নহয় শত্ৰুতা কৰি একো নাই আপুনি নাৰী সমাজৰ কাৰণে দেউৰী নাৰী সমাজৰ কাৰণে আপুনি মানে হেৰি হৈ থাকিলে প্ৰশংসাৰ বা যি দুজনে এতিয়া বেছিকৈ মোৰ মানুহটোক মাৰ্ডাৰৰ কাৰণে মেইন হেৰি আছিলে ক্ৰিমিনেল যিটো লিডাৰ আছিলে সেই দুটা এইবাৰ দুইজনেই হাৰিছে কেনেকৈ জিকিব তেওঁলোকে অন্যায় কৰিছে যিহেতু ন তাৰপিছত মইতো কণ্টিনিউ জিকি আছোঁ আৰু এতিয়ালৈকে জিকি আছোঁ মই ৰাইজৰ কাম কৰি থাকোঁ ৰাইজৰ মোৰ নিজৰ কাৰণে মই খেলা নাই আৰু মোৰ মানুহজনো এই কাউন্সিলৰ কাৰণে হেৰাইছে আপুনি আত্মবলিদান দিয়াৰ পাছত তাৰপিছতো যে আপুনি কনফিডেণ্ট লৈ কামত আগবাঢ়ি গৈ আছে সেইটো নাৰী সমাজৰ কাৰণে প্ৰশংসা মানে এটা হেৰি প্ৰেৰণাৰ কথা হয় আৰু দেউৰী কাউন্সিল বুলি নহয় অসমত 6খন কাউন্সিল আছে সকলোৰে চিফ আপুনি সকলোৰে চিফ নহয় 6খন কাউন্সিলৰ ভিতৰত মহিলা চিফ মানে আমাৰ দেউৰী কাউন্সিলতহে হৈছে আৰু তাকো সেই দিয়া নাই পাইছোঁ বহুত সুন্দৰ খবৰ ৰাভা তিৱা মিচিং বড়ো এনেকৈ 6-7টা অট'নমাছ কাউন্সিল আছে আৰু 6 চিডুলিঙো আছে কিন্তু কোনো মহিলাই আজিলৈকে চিফটো হ'ব পৰা নাই সেইটো এটা ডাঙৰ পইণ্ট আৰু মোৰ মানে জীৱনত বহুতো অভিজ্ঞতা আৰু বহুতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে মই সেই তেনেকৈ মই ল'ৰা ছোৱালী পঢ়াইছোঁ আৰু গাঁৱৰ মানুহে মোক যদি গাঁৱৰ কাম নকৰা হ'লে বা ৰাইজৰ কাম নকৰা হ'লে আজি ৰাইজে মোৰ আপোনাক জিকাই আছে ৰাইজে ভাল পায় ভাল কাম কৰিছে কেতিয়াও দুৰ্নীতিৰ প্ৰশ্ৰয় নিদিওঁ আৰু মই সদায় মোৰ মানে অন্তৰটো দিলটোৱেই যেন ৰাইজৰ কাৰণে জন্ম হোৱা এনে ৰাইজক যিমান পাৰে সহায় কৰিব পাৰিলে মোৰ মনটোৱে ভাল লাগে আৰু ভগৱানে মোক তেনেকৈ মোৰ ল'ৰা ছোৱালীকেইটাও ভাল মানুহ কৰিলে মই সেইটোৱে প্ৰভু ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ ল'ৰাটো এইবাৰ APSC দি ইঞ্জিনিয়াৰ আছিলে WD ৰোডছৰ তাৰপিছতে সেইটো চাকৰিটো এৰি দিলে APSC তেওঁ কৃতকাৰ্য হৈ গৈছে DSP হ'ল DSP এতিয়া ট্ৰেইনিং চলি আছে আৰু ছোৱালীজনীতো বিয়া দিলোঁ বাৰু তাই লেকচাৰ হয় বিশ্বনাথ কলেজত আৰু ডাঙৰ ল'ৰাটো এয়া সৰু সুৰা কণ্টেক্ট কৰে আপোনাৰ মুঠতে সুখৰ সংসাৰ বহুতেই সুখৰ সংসাৰ কিন্তু মানুহজন ঢুকোৱাৰ কাৰণে অকণমান ৰাইজৰ লগতে থাকোঁ যে ৰাইজে ভাল পায় ৰাইজৰ লগত থাকোঁ সেইটোৱে সুখ আৰু সুখটোৰ ট্ৰেজেডি বহুত আছে ককাই ভাইবোৰ মৰিছে নিজৰ বৰজনা শাশুড়ী নিজৰ মানুহজন বহুতেই হেৰাইছোঁ সেইটোতো নিয়ম আৰু ন প্ৰকৃতিৰ নিয়ম সেইটো বাধা দিব নোৱাৰে আপুনি ঠিকে আছে বহুতেই ভাল লাগিল আপোনাৰ কথাখিনি শুনা পাইছোঁ আৰু আমি মানে অসম চৰকাৰে ৰাস্তা পদূলি বা অন্যান্য এই কিবা বনাব অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু আমাৰ জাতিটো ইমান পিছপৰা নহয়
জাতিটোক আমি ফাইনেন্সিয়েলি হেল্প কৰাটোৱে আমাৰ উদ্দেশ্য। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালকে ধৰক বেমাৰ, পঢ়া শুনা, কিবা এটা এইবিলাকত হেল্প কৰোঁ আৰু তেনেকৈ সহায় কৰি ৰাইজৰ ওচৰত মই আছোঁ এতিয়া। বহুত বহুত ধন্যবাদ আপোনাক। আপোনাৰ কথাখিনি শুনি সঁচাকৈয়ে অন্তৰ চুই গ'ল। গতিকে আপুনি আৰু কৃতকাৰ্য কৰক, আগুৱাই যাওক, সেইখিনিয়ে আমাৰ ফালৰ পৰাও আপোনালৈ আন্তৰিক অভিনন্দন।